বামপন্থী সমষ্টি আমার বিপের দলের প্রার্থী ক্যান্ডিডেট আমার রূপম রয় ডাঙরিয়া আছে। কারণ বিপিএফর মুরব্বীগৰাকী হাগ্ৰামা মহিলাৰ সাথে যি প্ৰতিশ্ৰুতি দি বিটিচিৰ চৰকাৰ গঠন কৰিছিল সেই প্ৰতিশ্ৰুতি তেখেতে আখৰে আখৰে পালন কৰিছে আৰু সেইকাৰণে ৰাইজে তেখেতক বিশ্বাসত লৈছে, আস্থা লৈছে আৰু তাৰ কাৰণে আপোনালোকে দেখিছে হিলদল ভাঙি প্ৰতিটো শ্ৰেণীৰ মানুহ সকলো জাতি জনগোষ্ঠীৰ মানুহে বিপিএফ দলক ছাপোৰ্ট কৰিবলৈ, আমাক ছাপোৰ্ট কৰিবলৈ ইতিমধ্যে ওলাই আহিছে। হয়, বাঘুংৰি সমষ্টিটো এটা বিভিন্ন জাতি জনগোষ্ঠীৰে ভৰপূৰ এটা সমষ্টি। যেনেকৈ এখন বাগিচাত বিভিন্ন ধৰণৰ ফুল থাকে, তেনেকৈ বাঘুংৰি সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ বসবাস কৰি আছে আৰু এই সকলো জাতি জনগোষ্ঠীৰ মানুহ একলগকৈ শান্তি সম্প্ৰীতিৰে মিলাপ্ৰীতিৰে বসবাস কৰি ৰাখি আমি আগন্তুক দিনত সকলো শ্ৰেণীৰ ৰাইজৰ যাতে উন্নয়ন কৰিব পাৰোঁ তাৰ কাৰণে কাম কৰি আহিছিলোঁ আৰু আগন্তুক দিনতো মই কাম কৰি যাম। মই ইতিমধ্যে সভাই সমিতি কৰি আহিছোঁ। বাঘুংৰি সমষ্টিৰ ৰাইজে মোক মৰম কৰিছে, আঁকোৱালি লৈছে। এই সমষ্টিৰ ৰাইজৰ মই নেতা নহয়, এই সমষ্টিৰ ৰাইজৰ মই বেটা হিচাপে, তেওঁলোকৰ ল'ৰা হিচাপে, ভতিজা হিচাপে আগন্তুক দিনত কাম কৰি যাম আৰু এইবিলাক কথা কৈয়ে মই ৰাইজৰ মাজত আহিছোঁ আৰু ৰাইজে মোক যথেষ্ট মৰম দিছে। দেখিছে যে যুৱ প্ৰজন্মৰ কোনোবা এজন ল'ৰাই তেওঁলোকৰ ল'ৰা হিচাপে ইয়াতে কাম কৰিবলৈ আহিছে, সেইকাৰণে আঁকোৱালি লৈছে আৰু মই ভাবোঁ আগন্তুক দিনত এই অঞ্চলৰ প্ৰতিটো শ্ৰেণীৰ ৰাইজৰ উন্নয়ন কৰাৰ ক্ষেত্ৰত মই সক্ষম হ'ম আৰু এই ক্ষেত্ৰত আমাৰ বিটিচি প্ৰধান হাগ্ৰামা মহিলা আমাক যথেষ্ট সহায় কৰি আছে। কাৰণ তেখেতে যিবিলাক কথা দি ইতিমধ্যে চৰকাৰ আহিছিলে তেখেতে কাম কৰিছে আৰু কাম কৰি আছে। কাৰ লগত বেছি যুঁজ হ'ব বুলি ভাবি নিৰ্বাচনত সকলোৱে অৱতীৰ্ণ হৈছে, সকলোকে শুভকামনা জনাইছোঁ। মই এটা কথা বিচাৰিছোঁ, নিৰ্বাচন মূল মূল্যবোধৰ হ'ব লাগে, বোকা চিটিয়া চিটি ৰাজনীতি হ'ব নালাগে। আমি যুৱ প্ৰজন্মই মূল্যবোধৰ ৰাজনীতি কৰিবলৈ আহিছোঁ আৰু সেইকাৰণে উন্নয়নৰ কথা কৈছোঁ। এইবুলি জনসাধাৰণে উন্নয়নৰ পক্ষত ভোট দিব, বিপিএফ দলক ভোট দি NDA চৰকাৰ এইবাৰ আনিব, আপোনালোকে সকলোৱে জানে। গতিকে মই ভাবোঁ ইয়াতে বেলেগ দল ফেক্টৰ নহ'ব। ইতিমধ্যে ৰাইজে মেণ্ডেট দি ৰাখিছে। BTC অঞ্চল হিচাপে NDA যি 15গৰাকী প্ৰাৰ্থী আছে তাতে 11গৰাকী আমাৰ BPF দলৰ, 4গৰাকী BJPৰ, সকলোকে বিপুল ভোটত জয় কৰি লৈ যায় দিছপুৰত আমি চৰকাৰৰ অংশীদাৰ হিচাপে কাম কৰি যাম আৰু হ'ব পাৰিম বুলি ৰাইজে ইতিমধ্যে আশীৰ্বাদ দি ৰাখিছে।